হেল্ল' এভৰিৱান সকলোকে স্বাগতম জনাইছো এটি নতুন ভিডিঅ'লৈ মৰিচিকা ধাৰাবাহিকখনৰ আজি আহিবলগীয়া খণ্ডটি চাবলৈ বহুত বেছি ভাল লাগিবলৈ গৈ আছে কিয়নো যোৱাটি খণ্ডত আপোনালোকে দেখিবলৈ পাইছিল সাগৰে দিগন্ত আৰু ৰঞ্জনক লাজ দি পঠোৱাত দিগন্তৰ বহুত খং উঠিছিল আৰু দিগন্তৰ পাৰ্টনাৰজনে সাগৰৰ ছোৱালীজনীক কিডনেপ কৰিবলৈ যে মানুহ লগাই থৈছে সেই কথাটো কৈছিল ইফালে বিদিশাই সাগৰৰ সাহস পাই ৰূপমক লগ কৰাৰ সিদ্ধান্ত লৈছিল আৰু দিগন্তকো নিজৰ মতেই চলিম বুলি বিদিশাই কৈছিল আৰু আজিৰ খণ্ডটিত আপোনালোকে দেখিবলৈ পাব ৰূপমে বিদিশাক লগ কৰিবলৈ যোৱাৰ কথাটো পল্লৱৰ আগত ক'ব আৰু বহুত আনন্দিত হৈ উঠিব ইফালে আজি কস্তুৰীয়ে সাগৰক যে বিচাৰি আছে তাৰে এখন ফটো মোবাইলত দেখা পাব আৰু বিদিশায়ো ফটোখন দেখি এই মানুহজনক কৰবাত দেখা নিচিনা লাগিছে বুলি ক'ব এতিয়া বাৰু বিদিশাই এইজনেই যে বেদান্ত শইকীয়া আৰু তেওঁ যে এজন হত্যাকাৰী সেই কথাটো গম পাই যাব নেকি বাৰু আৰু আজি অনিন্দিতাই বেদান্তক ধৰিব পাৰিলেও শ্বুট কৰিব নোৱাৰো বুলি ক'ব আৰু তেতিয়া পল্লৱে তোমাৰ খাকী পোছাকযোৰত দাগ লগাবলৈ নিদিবা বুলি ক'ব এতিয়া বাৰু সাগৰক ধৰিব পাৰিলে সঁচাকৈয়ে গুলিয়াই দিব নেকি বাৰু অনিন্দিতাই এই সকলোবিলাক আপোনালোকে জানিব পাৰিব আজিৰ খণ্ডটিত সেইবাবে আজিৰ খণ্ডটি চাবলৈ খুবেই ভাল লাগিব আপোনালোকেও যদি মৰিচিকা ধাৰাবাহিকখন ভাল পায় তেনেহ'লে ভিডিঅ'টিত এটা লাইক কৰি দিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব থেংক ইউ